নিজৰ আশীৰ্বাদ বিচাৰিছোঁ এই নাট্যাৰম্ভৰ শুভ মুহূৰ্তত আৰু ৪৫ বছৰীয়া আবাহনৰ এটা সুনাম থকা যাত্ৰা। এই যাত্ৰা যাতে অক্ষুণ্ণ থাকে তাৰে সদায় প্ৰয়াস চলে আৰু আমি দায়িত্বভাৰ লোৱাৰ পিছৰ পৰাও সেই প্ৰয়াসতে আছোঁ। তিনিখন নাটক লৈ পাঠশালাবাসীৰ ৰাইজৰ বুকুৰ মাজৰ পৰা আমি এতিয়া এই বছৰত ওলাই যাম। মই নেপথ্যলৈ আঁচনিতই মেডাম মেনকা আৰু লেডি মেকবেথ। আশীৰ্বাদ বিচাৰিছোঁ। পাঠশালাত আৰম্ভণি কৰাৰ এটা সুকীয়া মাদকতা আছে আৰু যিহেতু পাঠশালা জন্মস্থান আবাহন থিয়েটাৰৰ, গতিকে জন্মস্থানত নিজৰ পিতৃ মাতৃৰ মাজৰ পৰা যেতিয়া এখন থিয়েটাৰে ঠনধৰি উঠে তাতকৈ ডাঙৰ সোৱাদ একো নাথাকে আৰু সেইকাৰণে প্ৰতি বছৰে সেই ঐতিহ্য ৰক্ষা কৰি পাঠশালাৰ পৰা আমি আৰম্ভণি কৰোঁ। প্ৰতি বছৰে দুবাৰ হেঁপাহ দেখিবলৈ পাওঁ পাঠশালাবাসী ৰাইজৰ। এইবাৰো তাৰ হিন্দী হোৱা নাই, অলপ পলমকৈ আমি আহিছোঁ। আন থিয়েটাৰসমূহ ইতিমধ্যে ওলালেই, কিন্তু সেই পলমকৈ হ'লেও যথেষ্ট ৰাইজৰ আগ্ৰহ আমি দেখিবলৈ পাইছোঁ তিনিখন নাটকৰ প্ৰতি আৰু সেই আগ্ৰহে আমাৰ কাৰণে মূলধন নহয়, সেই মূলধনখিনি লৈ আমি আগবাঢ়ি যাওঁ। আৰু প্ৰতি বছৰে শইকীয়া ছাৰৰ নামত এটা বঁটা আজি বিগত কেইবাটাও বছৰ ধৰি দি থকা হৈছে। কৃষ্ণ ৰয়দেৱে আৰম্ভণি কৰিছিলে আৰু তাৰ আঁত ধৰি মই দায়িত্বভাৰ লোৱাৰ পিছৰ পৰাও সেই প্ৰতি বছৰে আমি পাঠশালাত আৰম্ভণি অনুষ্ঠানত এই বঁটাটো দিয়া হয় আৰু এই বৰ্ষত সুদক্ষ অভিনেত্ৰী ৰীণা বৰা বাইদেউক এই বঁটাটো আগবঢ়োৱা হৈছে আৰু তেখেতে শইকীয়া ছাৰৰ লগত তেখেতৰ সান্নিধ্যও বহুত দীৰ্ঘদিনীয়া আৰু তেখেতে মঞ্চত যি দুৰ্বাৰ এক্টিঙেৰে আমাক সোৱাদ দি থৈ গৈছে তাৰ ক্ষেত্ৰত মই ক'ব লাগিব যে ৰীণা বাইদেউতকৈ চাগে আন সেই বঁটাটোৰ যোগ্যা মহিলা মই বিচাৰি নাপাম। গতিকে ৰীণা বাইদেউলৈও মোৰ শুভেচ্ছা থাকিল, তেখেতলৈ মোৰ সন্মান যাচিছোঁ আৰু তেখেতে এই বঁটাটো গ্ৰহণ কৰি আমাক গৌৰৱান্বিত কৰিছে। তেখেতৰ দীৰ্ঘায়ু সুস্বাস্থ্য কামনা কৰিছোঁ।